হৈছিল বাপ্তিস্মাটো লৈছিলে আৰু যেতিয়া লৈছিল তেতিয়া জিহুদিয়া জেৰুজালেম আৰু গোটেই জিহুদিয়াৰ জৰ্ডনৰ ওচৰ পাছৰে জৰ্ডনৰ মানে ইপাৰ সিপাৰত যিমান মানুহবিলাক আছিলে এই সকলো মানুহবিলাক নিজৰ নিজৰ পাপটো স্বীকাৰ কৰিবৰ কাৰণে জৰ্ডনৰ নদীত বাপ্তিস্মা হৈছিল জোহনৰ দ্বাৰা। তো এইটো গোটেই মানে জিহুদিয়া নগৰৰ জেৰুজালেম আৰু গোটেই জিহুদিয়াৰ জৰ্ডনৰ ওচৰ পাজৰে মানে ইফালে জৰ্ডন নদী যেনেকৈ এইটো নদী মানে এইফালে আৰু সিফালে দুনো ছাইডৰ পৰা আকৌ মই এটা শাস্ত্ৰৰ পাঠ পঢ়িম। এইটো মুঠিয়ে লিখা হ'ব কথা 3:16 আৰু 17 পদ। ইয়াতে এনেকুৱা লিখা আছে, মই প্ৰভু যীশু খ্ৰীষ্টৰ আকৌ এবাৰ মই পঢ়িছোঁ। পাছে যীশু বাপ্তিস্মিত হৈ তেতিয়াই পানীৰ পৰা উঠিল আৰু চোৱা স্বৰ্গৰ দুৱাৰ তেওঁলৈ মুকলি হ'ল আৰু ঈশ্বৰৰ আত্মাক কপৌৰ নিচিনা নামি আহি নিজৰ ওপৰত পৰা দেখিলে আৰু চোৱা এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। এই আকাশবাণী হ'ল যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই বাপ্তিস্মিত হ'ল জৰ্ডন নদীত জনৰ দ্বাৰা, তেতিয়া প্ৰভু যীশুখ্ৰীষ্টই পানীৰ পৰা যেতিয়া উঠিলে, উঠাৰ লগে লগে স্বৰ্গৰ পৰা এটা কপৌৰ নিচিনা এটা স্বৰ্গদূত তেওঁৰ ওচৰত আহিলে, এইটো দেখা পালে আৰু স্বৰ্গৰ দুৱাৰ মুকলি হ'ল আৰু স্বৰ্গত তাৰ কাৰণে স্বৰ্গত মানে দুৱাৰটো আগতে বন্ধ আছিলে। বাপ্তিস্মা পোৱাৰ লগে লগে স্বৰ্গৰ দুৱাৰটো মুকলি কৰা হ'ল আৰু ঈশ্বৰৰ আত্মা কপৌৰ নিচিনা নামি আহি নিজৰ ওপৰত পৰি দেখিলে। মানে বাপ্তিস্মা হোৱাৰ লগে লগে আকাশৰ যিটো স্বৰ্গৰ যিটো দুৱাৰটো আছিলে সেইটো খুলি গ'ল আৰু খোলাৰ পিছত কি মুকলি হ'ল আৰু কপৌৰ নিচিনা এটা পবিত্ৰ আত্মা প্ৰভু যীশুখ্ৰীষ্টৰ তেওঁৰ কান্ধত কপৌৰ নিচিনা এটা পবিত্ৰ আত্মা নামি আহিলে আৰু এটা স্বৰ্গৰ পৰা এটা বাণী আহিলে, এটা বাণী আহিলে মানে এইটো কথা আহিলে শুনিলে। তাতে কি ক'লে, ঈশ্বৰে এনেকৈ ক'লে, এওঁ মোৰ প্ৰিয় পুত্ৰ। এইটো ঈশ্বৰে কৈছে যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই বাপ্তিস্মা ল'লে জনৰ দ্বাৰা, তেতিয়া
আকাশৰ পৰা মানে স্বৰ্গৰ পৰা ঈশ্বৰে এটা বাণীটো মানে পঠাই দিলে আৰু সেই বাণীটো মানে মানুহবিলাকে শুনিলে বা যীশু খ্ৰীষ্ট শুনিলে যে তাতে কোৱা হৈছিল যে এওঁ মোৰ এইজনী মোৰ প্ৰিয় পুত্ৰ আৰু তেওঁত মই সন্তুষ্ট হৈছোঁ এয়া আছিল আকাশৰ বাণী বা ঈশ্বৰৰ বাণী 우리야 만지 진짜 아, 사실 영상 보는 데가 좀 신경 안 써야지. 하즈가 큰 애들이 뭐지 맞지? 가져가라. 아, 네, 가면 시작해. 파하르신단 에헤, 네, 안 끊어 하세요. 파하르시라지 네, 몰라 이번에 아니죠. 나클레네시 응? কাপোৰবিলাক ক'ত চেঞ্জ কৰিব তাতে আছে না